কবিতাৰ শিৰোনাম সেউজী ধৰণী ধুনীয়া। কবি বিশ্বজিৎ নাথ। চোৱাচোন, দূৰণিত সেই চপৰা কলীয়া ডাৱৰ, অতহাস্যৰ ব্যংগৰূপ আজি আৰু নাই। মানৱ প্ৰজাতিৰ নিষ্ঠুৰতাই আজি নিষ্ঠুৰভাৱে ৰংকিলে সিহঁতৰ সদা ক্ৰুদ্ধ বিবেকক। মহাবিশ্বৰ বন্যা পেলাই সিহঁতৰ আজি কন্দনৰত কুঁহিপাতত প্ৰকাশিত টকলা পাহাৰ বকৰা মাটি আজি সত্যতাৰ দিশে ধাৱমান। হাই জননী, এয়াই তোমাৰ সৃষ্টি নে? এটা সৃষ্টিৰ পণ্য সমাজত আন এটাৰ সত্তাহৰণ, আদিম বন্যতাৰ প্ৰকোপ, পশুত্বৰ পৰা সদ্য মুক্তিপ্ৰাপ্ত মানৱ প্ৰজাতিৰ মাজত আজিও বিদ্যমান। এয়াই আছিল নে জননী তোমাৰ সপোন? হাই প্ৰকৃতি, এয়াই তোমাৰ দান নে? যাৰ শৰণত তোমাৰ সকলো সেই বুদ্ধিমত্তা, প্ৰজাতিৰ মাতালতাত তোমাৰ বুকুতেই আজি খাণ্ডৱ দাহন। তোমাৰ মমতাৰ ভঁৰালত বনদস্যুৰ নিষ্ঠুৰ প্ৰহাৰ দেখিও আজি তুমি নিমাত। সদা সুফলা সেউজী ধৰণী, তুমি যি সপোন ৰচিছিলা সেই সপোনৰ অংশীদাৰীৰ স্বত্বত এপাহি মৰহি যোৱা পদুমৰ বাহিৰে তুমি পালাই বাকী। অইনৰ অজানিতে মোৰ মন দৰ্পণত আজি প্ৰতিফলিত তোমাৰ লোতক পুষ্ট চকুৰ কৰুণ দৃশ্য। মোৰ কাণত বাজিছে তোমাৰ ৰণ হুংকাৰ। তোলা মাতৃ তোলা, তোমাৰ কোমল অন্তৰ জগাই তোলা। হানা মাতৃ হানা, নিষ্ঠুৰ প্ৰজাতিৰ ওপৰত এক নিষ্ঠুৰ প্ৰহাৰ হানা। নহ'লে যে মাতৃ ভৱিষ্যত প্ৰজন্মই উচ্চস্বৰে নাগাব সেউজী ধৰণী ধুনীয়া। নালাগে আমাক কংক্ৰিটৰ ঘৰ, তোমাৰ মমতাৰ দানক নুজুখো আমি ৰূপৰ মুদ্ৰাৰে। আমাক মাথো লাগে সেউজী ধৰণী ধুনীয়া, আমি সমস্বৰে গাম মাথো সেউজী ধৰণী ধুনীয়া।